জুবিনৰ হাতত আমি ঢেৰ অলংকাৰ দেখিছো অনুৰাগীসকলে হয়তো বিচাৰিব জুবিনৰ শাৰ্টটো খুব ধুনীয়া এটা শাৰ্ট পিন্ধি আছে অসম লগা অসমীয়া লগা গৰিমাৰ ডিজাইন ঠিক আছে হাতত বহুত অলংকাৰ পিন্ধি আছে এইবিলাক কি জুবিন হাতত দেখিছো এপাত বেলেগ খাৰু বাহত এইটো পুৰণা মোৰ এইটো অসমীয়া নহয় আছিল বাহিৰৰ কোট কিছু পাহৰি গৈছিলো এইটো মোক কালি আমাৰ শশাংক সমীৰ গান লিখে যে আৰজে সমীৰ বুলি চিনি পায় সি ডালিৰ পৰা আনি দিছে মোক গিফ্ট দিছে এইটো এডালো সি গিফ্ট দিয়া বেছিভাগ গিফ্টে হয় আঙুঠি ঢেৰ পিন্ধি আছে বাহতৰ কিতাপৰ মই মানি লৈছো এইকেইটা পাথৰ হয় এইকেইটা পিন্ধাইছে মোক দাদাজনে আৰু এইকেইটা কোট কিনিছিলো পাহৰিলো এইকেইটা পুৰণা চিলভাৰ জুবিনে বিশ্বাস কৰে পাথৰ পিন্ধিলে পাথৰ নাজানো এইটো পিন্ধাইছে মোৰ দাদা এজন সকলোৱে চিনি পায় তেওঁ খুব ভাল ৰাইটাৰ ৰঞ্জু হাজৰিকা নামটো সকলোৱে জানে তেখেত এজন ভাল এষ্ট্ৰলজাৰ বুলি বহুতে নাজানে কিন্তু তেখেতে খুব মৰম কৰে মোক তেওঁ মোক কষ্টি চষ্টি চাই পেলাই মোক এইকেইটা দিছে মই পিন্ধি আছো দিছ ইজ এ বুদ্ধিষ্ট ষ্ট'ন ভান্তি বাবাই দিছে এইটো জুবিন বৰ্তমান মোৰ কাষত খালী ভৰিৰে বহি আছে কিন্তু জুবিনৰ জোতা লৈ প্ৰায় বিতৰ্ক হয় দুযোৰৰ দুপাত জোতা জুবিনে নিজে দুযোৰ জোতা কিনি আনি পেলাই দুপাত বেলেগ পিন্ধে নে বনাই লোৱা হয় স্পেচিয়েলি জুবিনৰ কাৰণে বনাই নলওঁ মই দুযোৰ কিনো একে ডিজাইনৰ দুটা কালাৰ কিনো তাৰপিছত মই মিক্স মেচ কৰোঁ এযোৰ থাকি যায় বাকচত এযোৰ পিন্ধা ফাটি লাগি এযোৰ উলিয়াওঁ আৰু এইটো আচলতে মই 8 বছৰমান আগতে ষ্টাৰ্ট কৰিছিলোঁ এইটো নিজৰ ব্ৰেইনত আহিল নাজানো আৰু এতিয়া দেখিছোঁ ইটছ এন ইন ফেশ্বন বাহিৰত ল'ৰা ছোৱালী চবৰে পোৱা যায় আৰু লাষ্ট অলিম্পিকত যিমান স্পৰ্টছমেন আছিলে চবে বেলেগ কালাৰ জোতা পিন্ধিছে মন কৰিবলগীয়া কিন্তু আই ষ্টাৰ্টেড ইট 8 years back তেতিয়া মোক চবে হাঁহিছিলে কৈছে এইটো পাগল হ'ল বোলে বেলেগ কালাৰ জোতা পিন্ধিছে মই তেতিয়া কৈছিলোঁ যে আৰু 5 বছৰ ইট উইল বি ইন ফেশ্বন মোৰ ফেশ্বন ষ্টেটমেণ্টটো অলপ বেলেগ কিছুমানে অলপ অড পায় উইয়াৰ্ড পায় বাট আই লাভ ইট কিন্তু গৰিমাৰ ডিজাইন জুবিনে এৰি দিয়া নাই খুব ধুনীয়া গৰিমাৰ ডিজাইন আৰু সকলোৱে জানে জুবিনৰ পত্নী গৰিমা